জীয়াই যে আছো এই কৰোণাৰ মাজত টপকি যোৱা নাই সেইটো বহুত ভাল কথা কৈছে জীয়াই যে আছো কৰোণাৰ মাজত Wasimayan Ho, music director, music composer and singer. Here is Wasimaya. ৰ'ব আকৌ এইটো কাট কৰি দিয়ক কাট নহ'ব লাইভ হ'ব চব মানে মানুহটো ভালকে উলিয়াবলৈ মন আছে যদি কেমেৰাটো সেইফালে কওক মোক পোহৰলৈ লগাই হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ নতুন এটি ভ্লগলৈ মই বৰ্তমান গৈ আছোঁ ৱাছিমৰ ঘৰত যিহেতু আমাৰ এটা নতুন গানৰ কাম চলি আছে আমি হঠাতে প্লেনিং কৰিলোঁ যে এটা গান বনাওঁ আৰু গান বিশেষকৈ বহুদিন শ্বুটিং কৰা নাই এটা গানৰ ভিডিঅ' কৰিবলৈ মন গৈছে গতিকে এটা নতুন গানৰ সৃষ্টি কৰিছোঁ আজি গানটোৰ অডিঅ' কাম আছে গতিকে মই এতিয়া আহি আছোঁ ৱাছিমৰ ঘৰলৈ এতিয়া বৰ্তমান আহি পালোঁ এয়া মেকপিপুৰ চাৰিআলি পাৰ হৈ এইখিনিতে ৱাছিমৰ ঘৰ মই আহি পালোঁ গতিকে আজি ভিডিঅ'টো মজা হ'ব আৰু গানটো কেনেকৈ সৃষ্টি হয় কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকক Wasimayan Ho, music director, music composer and singer. Here is Wasimaya. এজন বিখ্যাত চিনেমেটোগ্ৰাফাৰ আহি উপস্থিত হৈছে আমাৰ মাজত তেওঁ কিন্তু অকল তেওঁ মানে বহুত টেলেণ্ট আছে কি ক'ম আৰু তেওঁ টেলেণ্টৰ কোনো মানে সীমা নাই তেওঁ বহুত ধুনীয়া গানো গায় মা বেহেন নাই আৰু একদম মানে তেওঁ গান গাব বোলে গান গাবা নি নমস্কাৰ এই গান সৰুতে গাইছিলোঁ আজি বহুত বছৰ হ'ল গোৱা নাই কিন্তু মই বহুত ভাল গাওঁ মই আগত বহুত এলবাম কৰি থোৱা আছে সেইবিলাক মই নিজে বহুত ভাল পাওঁ গানটো তো এতিয়া গাম আপোনালোকে চাই থাকিব দেই মই উকুলেলেখন লৈ লওঁ কোনটো চি মাইনৰ জেড মাইনৰ গাওক জেড মাইনৰ দিয়া ধৰা ধৰিছো যাম মায়াভিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি এই নোটটো তোমাৰ হেৰি কৰাচোন অলপ লোট ধৰা অলপ এয়া চাউণ্ডটো নাই আছে মই এনেকে বজাব লাগিব নেকি মোক এটা শিকাইছিলে হা এই চুৰিলি আঁকিব বুলি গানটো এইটো মই এতিয়া পাহৰি গৈছো কেনেকে আছিলে যদি তুমি অলপ মনত পেলাই লোৱা তাৰ আগতে আমি এটা কাম কৰি লওঁ তাৰপৰা তোমাৰ আকৌ আমি গানৰ মাজলৈ আকৌ মোৰ যিটো লুপ্ত প্ৰতিভা সেইটো আজি বিকাশ হবই লাগিব নহলে নহব হবই লাগিব সেইটো আমি বিকাশ কৰি দিম আজি গতিকে তুমি অলপ প্ৰেক্টিচ কৰি লোৱা কেৱল ধেমালি কৰি থাকিলে নহ'ব নিজৰ কামো কৰিব লাগিব এইফালে ৱাছিমে মিউজিক কৰাত ব্যস্ত হৈ আছে গতিকে আপোনালোকে চাই থাকক দেখুৱাই যাম আজি গানটো আমি কেনেকৈ প্ৰস্তুত কৰিছোঁ আৰু অলপ পাৰিলে শুনামো গতিকে ভিডিঅ'টো চাই থাকক আমাৰ বিখ্যাত এজন প্ৰতিভা সম্পন্ন ব্যক্তি এতিয়া প্ৰেক্টিচ ছেশ্যন চলাই আছে চাওক তেখেতে কেনেকৈ প্ৰেক্টিচ কৰিছে নমস্কাৰ দাদাই এটা আজি খুব সুন্দৰ গীত লৈ মোৰ ওচৰলৈ আহিছে তো চেষ্টা কৰিছোঁ ই মানে কৈছে ইয়াৰ লুপ্ত প্ৰতিভা আজি বিকাশ কৰিহে আহিব গতিকে চাওঁ আজি প্ৰেক্টিচ কৰি আছে দিনৰ আগৰ পৰা কৈ আছিলোঁ দাদাই বহুত ধুনীয়া ধুনীয়া লিৰিক্স লিখে আৰু টিউন কৰে জাকিমাৰিউৰামাৰে মনৰে পক্ষী ৰ'ব আকৌ এইটো কাট কৰি দিয়ক কাট নহ'ব লাইভ হ'ব চব ই সময় দিছে দেই ই আটাইতকৈ এইটো বেয়া মানুহটো এইটো যি আছে লাইভ হ'ব কি কৈছে যে লগতে থাকো তই গান গাই উঠি গ'লে মোৰ কি হ'ব ইয়াক কৈছো তই একো নাই তোক মই এছিষ্টেণ্ট বনাই লওঁ মোক মেনেজাৰ বনাই দিম তোক টেনশ্যন নল'বি মই কৈছো যে কিছুমান শব্দত মানে সুৰটো লুকাই থাকে যেনেকে আমাৰ জুবিন দা গান এটা আছে সেইটো বাঁহী এইটো বাঁহীটো মানে কি হ'ল একচুৱেলি বাঁহীটো এটা মধুৰ বাঁহী বুলি ক'লে মানে বহুত গভীৰলৈকে গুচি যায় মানুহ
যেনেকুৱাই যি নাথাকক, ক'ৰবাত যদি বাঁহী এটা বজাইছে দুপৰীয়া ৰাতি কোনো কথা নাই, বাঁহীটো বজোৱাৰ লগে লগে মানুহজন স্তব্ধ হৈ যায় অলপ দেৰি কাৰণে, মানে ইমানেই সুমধুৰ বাঁহী মাত। তো সেইটোকে কৈছোঁ এতিয়া, সেইকাৰণে মানে গানটো এনেকৈ সেইটো বাঁহী সঞ্জয় এইবিলাক ধেমালি কৰি আছে, কোনো গান গাব নাজানে। অকণমান আপোনালোকক ইয়াৰ ধেমালি দেখাবৰ চেষ্টা কৰিলোঁ, গতিকে ভিডিঅ'টো চাই থাকক। এইফালে পূৰ্ণগতিত মিউজিকৰ কাম চলি আছে, ৱাচিমি এফালে লাগি আছে, প্ৰায় হৈছেগৈ আৰু কাম। আৰু এজন বিখ্যাত প্ৰতিভাসম্পন্ন ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে। এইজন আজি বহু দিনৰ মূৰত লগ পাই চবকে, বহুত ভাল লাগিছে। এইজন মানে মানুহটো ভালকে উলিয়াবলৈ মন আছে যদি কেমেৰাটো সেইফালে কওক, মোক পোহৰলৈ লওক। এনেই এনেই এন্ধাৰ পিছত ঠিকে কৈছে, এনেই এন্ধাৰ। এইজন চব, এইজন অলপ পোহৰ কৰি দিছে। এতিয়া অকণ দেখিছেনে? মই এইজন বিখ্যাত প্ৰতিভাসম্পন্ন ব্যক্তি দেই। তেওঁ আপোনালোকে অলপ পিছত গম পাই থাকিব বহুত উঠাই দিয়ে, তাৰপৰা মানুহ নাইকিয়া হৈ যায়। তেওঁ কিমান প্ৰতিভাৰ অধিকাৰী অলপ পিছত গম পাই যাব, ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি গানটো কৰি কৰি অন্তিম পৰ্যায়লৈ আহিছোঁ। যিহেতু এইটো একেবাৰে আকস্মিক সৃষ্টি, এইটো এদিনৰ সৃষ্টি, এদিনতে যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু খুব সোনকালে আমি গানটো ভিডিঅ' দৃশ্যগ্ৰহণ কৰিম, দৃশ্যগ্ৰহণ কৰি অতি সোনকালে আপোনালোকৰ মাজলৈ গানটো আগবঢ়াই দিম। গতিকে আপোনালোকক মই গানটো অকণমান শুনাব বিচাৰিছোঁ, যিহেতু এইটো একেবাৰে আকস্মিক সৃষ্টি, এদিনত যিমানখিনি পাৰোঁ আমি কৰিব চেষ্টা কৰিছোঁ। অলপ আপোনালোকে শুনক গানটো আমি নাম ৰাখিছোঁ এই সময়। সাম্প্ৰতিক সময়ৰ কিছুমান যিটো পৰিস্থিতি সেইবিলাকো অলপ দাঙি ধৰা হৈছে, দাঙি ধৰাৰ চেষ্টা কৰা হৈছে অৱশ্যে। কিমানখিনি সফল হৈছোঁ নাজানো, গতিকে আপোনাক অকণমান শুনাইছোঁ গানটো, শুনক। জাগি মাৰি উৰা মাৰে মনৰে পক্ষী, অচিনাকি বাটেৰে কোলা ভেদি, এবুকু ভাৱনা দুবাহু মেলি, ভাগৰুৱা মনে বিচাৰে জিৰণি, পাৰ ভঙা সপোনৰ দেউকাতে আছিলে ৰচিন, কিবা ক'বা? মই বিশেষ একো নকওঁ, এদিনতে যিমানখিনি পাৰিছোঁ কৰিলোঁ আৰু ঘপককৈ কৰা হ'ল গানটো। মানে আজি দিনটো নহয়, একচুৱেলি আমি 12টামান বজাৰ পৰা বহিছিলোঁ কামত। 12টা বজাৰ পৰা এতিয়ালৈকে যিমানখিনি 3 ঘণ্টামান সময় বহি যিকণ পাৰোঁ কৰিলোঁ। আৰু বহুত কাম আছে, অতি সোনকালে উলিয়াই দিম আপোনালোকৰ মাজলৈ। গতিকে জড়িত হৈ থাকিব গানটোৰ লগত, এয়াই ক'লোঁ। আচলতে আমি প্ৰথমে গানটো লিখাৰ পূৰ্বে আমি প্ৰথমে ভিডিঅ' কনচেপ্টটো বনাইছিলোঁ, আৰু ভিডিঅ' কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি গানটো এনেদৰে লিখা হৈছে, এনেদৰে সংগীত কৰা হৈছে। এতিয়া চাওঁ কিমান দূৰ আমি সফল হওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। অতি কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ গানটো এৰি দিম। এই সময় নামটো মনত ৰাখিব, আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। কামৰ মাজতে চাহ কাপে যথেষ্ট সকাহ দিয়ে। এতিয়া চাহ খোৱা পৰ্ব চলি আছে। চাহ খাই থাকোঁতেই আমাৰ ইজাজে বৰ ধুনীয়া গান এটা কথা ক'লে। আজি বোলে ধুনীয়া লিৰিক্স এটা লিখিছে। লিৰিক্সটো শুনাব নি আমাৰ দৰ্শক? নিশ্চয় শুনাব লাগিব, তাত দৰ্শকে মেইন। দুটামান লাইন, দুটামান নহয় দুটাই লাইন, জাষ্ট আৰম্ভ কৰিছোঁ। আছোঁ থাকিম অকলশৰে, আৰু মোক একো নালাগে, তুমি দিয়া বাঁহবোৰকে লৈ। পাছৰখিনি ডট আৰম্ভহে কৰিছোঁ, আগেই কৈ লৈছোঁ। তোৰ গাই দিয়া না, সেইটো কাম মোৰ নহয়, সেইটো কাম মানে মই সেইটো ডিপাৰ্টমেণ্টৰ নহয়। সেইবোৰ কাৰণে ৱাচিম আছে, সম্পূৰ্ণ হ'লে আৰম্ভ কৰিম আৰু কাম হ'ব। তোৰ মানে ই মানে বন্ধত বহুত ভাল ভাল কাম কৰি আছিলে। এতিয়া আমাৰ দৰ্শকো জনাওক, যেনে তো বন্ধত কৰিলোঁ কি, খালোঁ, পেটডাল বনালোঁ অলপ, তাৰপৰা এড বুলি দেউতাই দিলে তাবিজটা, গৰু এটা আনি ঘাঁহ কাটিছোঁ, খেৰ আনিছোঁ। বাকীবোৰ মোৰ ফেচবুকত ওলায়ে থাকে আৰু কি কৰি আছোঁ, সেয়াই আৰু এলাই বেলাই জীয়াই আছোঁ। যথেষ্ট জীয়াই যে আছোঁ এই কৰোণাৰ মাজত, টপকি যোৱা নাই। সেইটো বহুত ভাল কথা কৈছে, জীয়াই যে আছোঁ।
কৰোণাৰ মাজত বহুদিনৰ মূৰত পুনৰ ভিডিঅ' কাম এটা কৰিবলৈ লৈছোঁ। যিহেতু কৰোণাৰ কাৰণে আমাৰ বহুদিন কাম বন্ধ হৈ আছিলে, শ্বুটিং বহুদিন কৰাই নাছিলোঁ। প্ৰায় 6 মাহমানৰ বিৰতিৰ পিছত পুনৰ মিউজিক ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আশা কৰিছোঁ নতুন কিবা এটা দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, যাতে নতুনত্বৰে নতুন ৰূপত পুনৰ আত্মপ্ৰকাশ কৰিব পাৰোঁ। তাৰ বাবে মই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিকে আপোনালোকক দেখুৱালোঁ। গতিকে নতুন ভিডিঅ'ৰ বাবে চেনেলটো চাই থাকিব। আৰু যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব।